স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকলক মোৰ অন্য এটা ভিডিঅ'লৈ। তো গমে পাইছে মই কি দেখাবলৈ গৈ আছোঁ টাইটেল আৰু থাম্বনেইল চাই। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক। তো কেনে পায় কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে মোৰ এই ভিডিঅ'টো সকলোৱে চাব পাৰে। তো ভিডিঅ'টো চাই থাকক লাষ্টলৈকে। তালগুৰিত আপোনালোকে আহক। তালগুৰি নিত্য বজাৰতে আছে নাৰ্চাৰীখন আমাৰ বঙাইগাঁও জিলাতে। ABS নাৰ্চাৰী চাওক আপোনালোকে। নাৰ্চাৰীখনত বহুত ধৰণৰ ভাল ভাল ফুল পুলি গছ পুলি পোৱা যায়। আপোনালোকে লওক, ইয়াতে আছে বহুত ধৰণৰ গছ পুলি। এই ঘৰটোতো আছে, ইয়াতো আছে, পিছফালে বহুত আছে আৰু এইবোৰ এনেকৈ থৈ দিছে। এতিয়াহে সজাই আছে, চাওক মজা নতুনকৈ ফুলি। আৰু আপোনালোকক কি পুলি লাগে ইয়াতে এভৰিথিং পুলি পোৱা যায়। আৰু প্ৰথমতে দেখা গৈছে এখন বেনাৰখনত নাম্বাৰ দিয়া আছে, যদি লাগে তাতে যোগাযোগ কৰিব পাৰে। আপোনালোকক যি পুলি লাগে তাই সেই পুলিয়ে পাব আপোনালোকে ইয়াত। চাওক কিমান ধৰণৰ ফুল পুলি আছে ইয়াত, গছ পুলি আছে। আপুনি লওক আৰু আপোনাৰ ঘৰখন সজাওক। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নাৰ্চাৰীৰ দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে চাই লওক নাৰ্চাৰীৰ কিছুমান ফুল। মই কিছুমান নাৰ্চাৰীৰ দৃশ্য দেখুৱালোঁ। আপোনালোকে চাই কেনেকৈ পালে কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।